কালি আমি জ্বৰ হোৱা বুলি কৈ কেনে আমি স্কুলত বাইদেউক কৈ কেনে আৰু নাহোঁ তাতে লৈ গেলি আমাৰ বহুত সৃষ্টি হৈ যাব স্কুলত মেম যিটো খাই ল'ম খাই কেনে পুৰা বহি যাম মিস্ত্ৰীটো আহাই দিয়ে আহিলি মানে কমপ্লেইন দিব লাগিব কমপ্লেইন দিম বাইদেউ কৈ দিম মিষ্টি দিলে আমাৰো ভাল নালাগে আমি আমাক কব লাগিব কালি মিষ্টি নাহে আমাৰ স্কুলত নাহো মিষ্টি আছে আকা আমি মেম আতি মিষ্টি আতি মিষ্টি হাই মিষ্টি কি মেমা হাইনে আমি অলপ নাচো নেকি মেমা হাইনে আমি অলপ নাচো আমি মিষ্টিৰ লগত মই চামদে নামা গোটেইকেইটা অলপ নাচো আহে মৰম লগাই ও মিষ্টি মৰম লগাই তোমালোকে ইমান চিঞৰ বাখৰ কৰি আছা পঢ়িব আহিছা নে নাচিব আহিছা তোমালোকে উপস্থিত আছা নে Roll number 1, Singra. Yes, ma'am. Roll number 2, Misty. Come here, ma'am. Roll number 3, Hopa. First ma'am. Roll number 4, Botol. May go out, ma'am. Roll number 5, Mecca. May I come in, ma'am? Roll number 6, Nauria. Good morning, ma'am. ছাত্ৰীসকল আজি তোমালোকক কিছুমান ঘৰুৱা প্ৰশ্ন শিকাম আৰু সুধিম ঘৰুৱা প্ৰশ্নবোৰ নাজানিলে মানে বহুত ছাত্ৰ ছাত্ৰী পৰীক্ষাত ফেল পৰি যায় হয় মেম ঘৰুৱা প্ৰশ্ন নাজানিলে তাৰমানে বহুত অসুবিধা হয় আমাৰ আইতিয়া তাৰমানে পৰীক্ষাৰ টাইমত ঘৰুৱা প্ৰশ্নকেইটা থৈ ফেলে ফেল পৰছে তুমি কোৱাচোন ব্যাকৰণ মানে কি ব্যাকৰণ মানে ব্যাকৰণ মেম মই মিষ্টেক দিয়া কৰিম তুমি কোৱাচোন হোটেলৰ আগত কি আৰ্টিকল পায় মেম হোটেলৰ আগত চিন্তা কৰিব লাগিব হোটেলৰ পান দোকান বহে তুমি কোৱাচোন আমাৰ বিদ্যালয়খনৰ নাম কি মেম আমাৰ বিদ্যালয়খনৰ নাম হল 0 নম্বৰ 1 প্ৰাথমিক বিদ্যালয় কাৰণ আমাৰ বিদ্যালয়খনৰ এই অৱস্থা বেৰা চেৰা নাই সেইকাৰণে বৰ্তমান 0 নম্বৰ 1 আছে তাৰ পিছত যদি বেৰা চেৰা দিবা পাৰো তেতিয়া আমি নামটো চেঞ্জ কৰি লওঁ কি নাম দিবা তেতিয়া দিম আৰু কিবা এটা ভাবি কাৰণে ও মেম নম্বৰ দিবা পাহৰি গৈছে এটা দুখাৱত দিমে দি থৈ দিছে ও মিষ্টি মেমে ভাবছি মই পদাৰাম বুলি ভাবছি গম পাইছা না পূৰ্ণ দিছিলে এটা তু লিখি দিবি 20 হৈ যাব এতে 2 লিখি দি মায়ে ভাবো বৰ ভাল পাবো গম পাইছা আমি কৈ যাওঁতো তুমি জাগে না কৈ দিম ঘৰত কম যে 0 দিছি ন প্ৰে আৰু স্কুলত নাযায় ন এটো ফোন বাইদেউ নিজে লিখি লৈছে নিজে লিখছি তোমাৰ নাম কিয় মিষ্টি হল কোৱা মেম এইটো বৰ মিঠা নাম মই মানৱ পঢ়ি থাকোঁতে জিলাপি খাইছিলো গজা খাইছিলো বহুত মিঠা বস্তু খাইছিলো মানে সেই খাওঁতে মোৰ থাকোঁতে মোৰ ফেইল হৈ থাকোঁতে মই মাক কলো মায়ে মোক ডক্তৰৰ ওচৰলৈ লৈ গেলে ডক্তৰে মোক সুধিলে তোমাৰ কি হৈছে মই কৈছো মই ফেইল হৈছো তই কি কৰিলে ডক্তৰে কৈছে তুমি বৰ মিঠা তুমি সুন্দৰ তোমাৰ নামত থৈ দিলো মই আজিৰ পৰাই মিষ্টি মায়ে কি কৰিলে মায়ে মোৰ নাম থৈ দিলে মিষ্টি ভেৰি গুড মেকা আকৌ বহিছো মিষ্টি আৰু বেকাই নাম মেম মই তেতিয়াহ'লে মিষ্টিক বিয়া কৰিব পাৰিম পঢ়ি পাছে আছো আজি
নাচি নাচি আমি নাচি নাচি যাওঁ ঘৰত নাচি 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 যাব লাগে আমি বোলে